everyone, welcome to my YouTube channel. আজি মই আপোনালোকৰ লগত লৈ আহিছো অন্য এটা ব্লগ যেহেতু বতৰ খুবেই ধুনীয়া ডাৱৰীয়া হৈছে আৰু চিমচিমকে বৰষুণো দি আছে তাকে আমি ভাবিলো আজি হাঁহৰ মাংসকে খাওঁ তাকে ভিন্ন কলো হাঁহৰ মাংস লৈ নিবলৈ বজাৰ গল আৰু তেল থকা হাঁহ এটা আনিলে তাকে কাটি বেছি এতিয়া বনাম আৰু এটা কথা ভিন্ন বহুত ধুনীয়া হাঁহৰ মাংস বনায় আৰু আমি ভিন্নকে হাঁহৰ মাংস বনাব কলো আহকচোন ভিন্ন হাতৰ হাঁহৰ মাংসৰ ৰেচিপিটো আপোনালোকক দেখাওঁ ভালদৰে মাংসখিনি ধুই লৈ 1 ঘণ্টা বা 1.5 ঘণ্টালৈকে মেৰিনেট কৰি থব এয়া কোমোৰা আলু আৰু পিঁয়াজ আৰু জলকীয়া ভালদৰে কাটি থৈ লৈছোঁ কেৰাহী গৰম হৈ গ'লে তেল দি ল'লোঁ তেলখিনি গৰম হোৱাৰ লগে লগে পিঁয়াজ আৰু জলকীয়াখিনি দি দিব আৰু ভালদৰে ভাজিব ৰঙা হোৱালৈকে যেতিয়া পিঁয়াজখিনি গলিব ধৰিব তেতিয়া মেৰিনেট কৰা মাংসখিনি দি দিব আৰু ভালদৰে মিহলাই ল'ব যিমান পাৰে ৰঙচুৱাকৈ ভাজিব চেষ্টা কৰিব হাঁহৰ মাংস যিমানেই ভাজিব সিমানেই সোৱাদ হ'ব হাই ফ্লেমত 10 বা 15 মিনিটৰ বাবে ঢাকি দিব এয়া চাওক কিমান ধুনীয়া ৰঙচুৱা হৈ পৰিছে আৰু এতিয়া আলু এড কৰি দিয়া হ'ল মাংসখিনিও সিজি গ'ল এয়া চাওকচোন কিমান ৰঙচুৱা আৰু ইমান তেল ওলাইছে এতিয়া কোমোৰাখিনি এড কৰি দিলোঁ আৰু ভালকৈ লৰাই ল'ব এতিয়া কোমোৰাখিনি সিজি গ'ল আৰু গ্ৰেভিও হৈ গ'ল এয়া দেখিছেনে ইমান ধুনীয়াকৈ গ্ৰেভি হৈছে আৰু এতিয়া 1 গ্লাছ পানী এড কৰি দিলোঁ যাতে ভালকৈ কোমোৰা আৰু মাংসখিনিও সিজে যাতে আৰু এতিয়া কিছু সময়ৰ বাবে ঢাকি দিলোঁ দেখিছেনে বতৰ ইমান ধুনীয়া মোৰ কিন্তু ডাৱৰীয়া বতৰ বহুত ভাল লাগে মাংসখিনি সিজা মানে মই আমাৰ বাৰীৰ কেইটামান ভেন্দিকে ছিঙি লওঁ অকল গোবৰ সাৰহে দিয়া হৈছে বেলেগ সাৰ দিয়া হোৱা নাই সৰুকৈ কৰা হৈছে যদিও বহুতেই লাগিছে চাওকচোন এয়া আমাৰ বাৰীৰ ভেন্দি আৰু দাংবডি ছিঙা হৈ গ'ল আহকচোন পাকঘৰলৈ চাওক ইমান ধুনীয়াকৈ উতলিছে মাংসখিনি হ'লেই আৰু ইমান ধুনীয়াকৈ গ্ৰেভি হৈছে অকণমান লৰাই লৈছোঁ আৰু অকণমান গুড়ি কৰা জালুক এড কৰি দিলোঁ ফাইনেলি মাংসখিনি হৈ গ'ল যদি আমাৰ ৰেচিপিটো আপোনালোকক ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব